ৰেডি কিন্তু মোক দিব লাগিব Hello everyone, welcome back to my YouTube channel Namrata Bora YouTube channel লৈ পুনৰবাৰ মই নম্ৰতে আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰ ভাল মোৰো ভালেই আৰু আজি আমি গৈ আছো যোৰহাটলে আমাৰ ককা ঘৰলে এফালে প্ৰকাশ আৰু গৈ আছো এটা বিশেষ কামত কাইলে আমাৰ নামঘৰত শৰাই এখন দিয়া হ'ব সকলোবিলাক দেখুৱাম আপোনালোকক আমাৰ ককা ঘৰটো দেখাম মামা ঘৰটো দেখাম সকলোবিলাক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথমে আহি পালোহি মাহঁতৰ ঘৰলে আৰু মোৰ নিজৰ ঘৰৰ পৰা মাহঁতৰ ঘৰলে বৰ বেছি দূৰ নহয় কমসে কম 5 কিলোমিটাৰ মান হ'ব হে মই প্ৰায় অহা যোৱা কৰি থাকিব পাৰো এফালে পুতু মা পাপা সকলো ৰেডি আৰু যেহেতু হকামৰ কাৰণে যাম হেতু কাৰণে গোটেইবিলাক বস্তু লৈ লৈছে তাত গৈ যাতে কিনিবলগীয়া নহয় আৰু এফালৰ পৰা বস্তুবিলাক ভৰোৱাত লাগিছে আৰু চবে আৰু আমাৰ আজি শৰাইখন দিয়া হ'ব আজি নহয় কাইলে আমাৰ শৰাইখন দিয়া হ'ব যোৰহাটত পাপাহঁতৰ গাঁৱৰ নামঘৰত দাদা চাকৰি পোৱাৰ কাৰণে শৰাই এখন দিম বুলি আগৰ পৰাই ভাবি থৈছিলে সেয়া ওলাইছো আৰু আমি বহুত দিন যোৱাও নাই বাৰু ঘৰলে হেবিলে ওলাইছো আৰু আজি বতৰটো ভাল বহুত বেছি ভাল বৰষুণো দিয়া নাই ৰ'দো দিয়া নাই এতিয়া ৰ'দ দিলেতো গৰম এটা উঠিয়ে পটককে ঠাণ্ডাও তেনেকে হোৱা নাই ধুনীয়াকে আমি গৈ থাকিব পাৰিছো তাৰ পাছতে আহি পালোহি মৰাণতে আমি চাহ একাপ খাই লওঁ বুলি ভাবিছো ৰাতিপুৱা আমি ভাতেই খাই আহিছো 10টামান বজাত 9টা 10টাত ওলাই আহিছো আৰু এফালে হোটেল অৰ্ণপূৰ্ণা নে কিবা বুলি আছিলে হোটেলখন তাতে আমি চাহ খাই ললো এয়া আমি পালোহি নামডাঙৰ শিলৰ হাকু এই হাকুখন বহুত বছৰ পুৰণা কিন্তু এইখন এতিয়ালৈকে ভাঙা নাই এটা চিন হিচাপে থৈ দিছে তাৰ পাছত আমি পালোহি এয়া হোটেল সেলিব্ৰেচন তাতে মানে দুপৰীয়াৰ ভাতটো ইয়াতে খাই যাওঁ বুলি ভাবিলো আৰু এফালে এওঁলোকো আহিছে আমাৰ লগতে আৰু ইয়াৰ মই ভেজ থালিখন আপোনালোকক দেখাই দিছো বহুত বেছি আইটেম দিছে ইয়াত দেখিছে ইয়াত মই পায়সটো দেখাবলৈ থাকিলে হেয়াও দিছে আৰু ইয়াতে মানে খাই ভালে লাগিলে 130 টকাত ভেজ থালি দিয়ে আৰু লগতে আমি পৰ্ক ড্ৰাই ফ্ৰাই লৈছিলো আৰু তেনেকে খাই বৈ দুপৰীয়া খালো হোটেল সেলিব্ৰেচনৰ ফাৰ্স্ট টাইম খাইছো ভাল লাগিলে খাই এনে মানে আমি হেৰখৰ জেগাত বেলেগ বিলাক কিছুমানো খাওঁ দিছা নীলকণ্ঠ কিন্তু আজি এইখনতে প্ৰথম খালো ইফালে বহা তাৰ পাছতে আমি পালোহি এয়া যোৰহাট আৰু বেছি দূৰ নাই পামগে আৰু দুলীয়াজানৰ পৰা যোৰহাটলৈ অহা ৰাস্তা এতিয়া আগতকে বহুত বেছিয়ে উন্নত হ'ল বহুত বিলাক অভাৰব্ৰিজ বনাই দিলে আৰু তাৰ পাছতে পালোহি আমি এয়া ঘৰ তাৰ পাছত এয়া চাহ খাই লৈছো বহুত দিনৰ পাছত সবকে লগ পাইছো আৰু দাদাও আহিলে অৰুণাচলৰ পৰা কাৰণ যেহেতু তাৰ কাৰণে কাইলে নামঘৰত শৰাইখন দিয়া হ'ব আৰু ইয়া সবে কথা পাতি আছে আৰু ৰাতি এফালে খুৰীয়ে ইয়া মাছ ফ্ৰাই কৰি আছে আৰু এনেদৰে ভাত চাত খাই শুই থাকিলো আৰু পাছদিনাখন হৈছে ইয়াৰ ৰাতিপুৱা শুই উঠি এফালে ৰেডি হৈছো যাবৰ কাৰণে নামঘৰলে মাহত আগতে গ'ল আমি অকনমান পিছত গৈছো আৰু এয়া হৈছে আমাৰ ককা ঘৰ আৰু এফালে দেখিছে যে পাপাৰ খুৰাকৰ ঘৰ আৰু সেইফালে আছে হেতু বট্টাকৰ ঘৰ একেখন জোতালতে আছে মাজৰ ঘৰটোৱে হৈছে আমাৰ নিজৰ ককা ঘৰ আৰু তাৰ পাছতে এফালে পালোহি এয়া নামঘৰৰ পৰিবেশটো মই আপোনালোকক দেখুৱাই দিছো বহুত বেছি ধুনীয়া এটা শান্তিময় পৰিবেশ আৰু এয়া হৈছে নামঘৰৰ গেট বৰখঙীয়া বৰ নামঘৰ আমাৰ গাঁওখনৰ নামটো হৈছে বৰখঙীয়া গাঁও যোৰহাটৰ পানীচকুৱাত নামঘৰৰ কাষতে আছে এটো এটা পুখুৰী আৰু এই পুখুৰীটোত বহুত বছৰ পুৰণা কাছ আছে তাত মানুহে কিবা কিবি দিলে কেতিয়াবা কাছটো ওলাই আহে
নাম শেষ হোৱাৰ পাছত চবকে এয়া প্ৰসাদ আৰু পায়স দিয়া হ'ল। মোবাইল চলা প্ৰসাদ পায়সৰ লগত জলপানৰো ব্যৱস্থা কৰিছিল। তাৰপিছত এয়া জলপান খাই আহিলোঁ আৰু এয়া নামঘৰত সেৱা কৰি ওলাই আহিছোঁ। সকাম হৈ শেষ হ'ল এতিয়া, আৰু এতিয়া আমি ঘৰলৈ যাম আৰু কাইলৈ দুলীয়াজান যাম। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব। অন্য এটা ভিডিঅ'ৰ লগত আকৌ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।